এনেকুৱা হ'লে ঠিক হ'ব যেন লাগিছে। ৱেলকাম টু মাই চেনেল। তো ফাৰ্ষ্ট আজি মটো ব্লগিং কৰিব লৈছোঁ। তো প্ৰথম তো টাইমো বেছি হোৱা নাই, 5:39। আজি 20 ছেপ্টেম্বৰ ফ্ৰাইডে। তো ফাৰ্ষ্ট টাইম তো কেনেকুৱা হয় নাজানো ঠিক। তো ট্ৰাই কৰিব ওলাইছে যিহেতু ট্ৰাই কৰোঁ, কেমেৰা এংগেলটো কেনেকুৱা কি আছে নাজানো তেনেকুৱা বিষয়ে। তো যদি মই ইফালে যাওঁ তেতিয়াহ'লে মই যাব পাম চানমাৰি বা পল্টন বজাৰ, তেনেকুৱা গণেশগুৰি সিফালে। তো ইপিনে যদি যাওঁ তেতিয়া মই পাম 6 মাইল খানাপাৰা ইফালে। তো এইফালে চিনি নাপাওঁ, সিফালে যাওঁ 6 মাইলৰ সিফালে। তো বলক আগলৈ ভিডিঅ'টো চাই থাকিব। প্ৰথমটো মটো ব্লগিং, কেনেকুৱা এংগেল হৈ আছে, কেনেকুৱা কেমেৰাৰ কি কোৱালিটি তো গম নাপাওঁ সিমান এটা। তো চাই আছোঁ আৰু যাই আছোঁ আৰু পিছত দেখা যাওক। এতিয়া ৰেকৰ্ডিং হৈ আছে নে নাই ঠিক তেনেকুৱা গম নাপাওঁ, মানে মোৰ ফালৰ পৰা একো দেখা নাপায়। ৰেকৰ্ড হৈ থাকিলে ভাল, আকৌ যদি কেমেৰা এংগেলটোতো ভাল আহিছে যদি ভালেই হ'ব। আকৌ যদি তেনেকুৱা কিবা প্ৰব্লেম হৈছে তো প্ৰথম, বাকী আৰু কি ক'ম, এইখিনি আছিল। তো ৰুক্মিণী গাঁও পালোঁ, এইটো ডাউন টাউন অলপ এৰিয়া আগৰ পিছতে। তো 6 মাইল ব্ৰিজটোৱে দেখা পাইছে। তো এইপিনেদি যদি যায়, মানে লেফ্ট ছাইডেদি যদি যায় তেতিয়া আপুনি ডাইৰেক্ট পাঞ্জাবাৰী সিফালে ছাইড যাই পাব। তো আগলৈ ডাইৰেক্ট চিধাই গৈ থাকিলে খানাপাৰাত তেনেকুৱা ৰুটবিলাকো পাই থাকিব। ড্ৰাইভিঙো নিওঁ, কেমেৰা নিওঁ, বাট ব্লগাৰো নিওঁ, সকলো নিওঁৱে। তাৰমানে এতিয়া প্ৰথম আৰম্ভ কৰিব ওলাইছোঁ যিহেতু, আৰু বাকী আৰু নিওঁ, অল নিওঁ। তো এইখিনিয়ে। বাকী এতিয়া মৰ্ণিং ভিউটো ভালে আছে, মানে এতিয়া ছানৰাইজ হৈ আছে। কি সূৰ্যটো কি ধুনীয়াকৈ ৰঙা হৈ ওলাই আহিছে। তো এইপিনেদি যদি লেফ্ট ছাইডত যাওঁ তেতিয়া পাঞ্জাবাৰী সেইটো ছাইডত যাই পাব, কলাক্ষেত্ৰ। তো মই চিধাই গৈ আছোঁ খানাপাৰা এইটো ছাইডত। বাকী আৰু কি আৰু নাজানো সিমান সেই বিষয়ে আৰু ব্লগাৰৰ বিষয়ে। তো আৰম্ভ কৰিছোঁ যিহেতু আৰু ভালকৈ কৰিম। এইটো আৰম্ভণিহে, ষ্টাৰ্টিং। তো মই বাৰে বাৰে এটা কথা কৈ আছোঁ যে ৰেকৰ্ড হৈ আছে নে নাই, মানে কেনেকুৱাকৈ মই এতিয়ালৈকেতো চাব পৰা নাই যে আগতহে আছে কেমেৰাটো। চ' ইয়াতে তেনেকুৱা একো দেখা পোৱা নাযায়। মোৰ যিখিনি কাম থাকে বা সেইটো ডাউন টাউন সিপিনে থাকে। তো এইপিনে গৈ আছোঁ আৰু এতিয়া চাওঁ। তো মৰ্ণিঙো হৈ আছে, ভালে লাগিছে। এক্সাৰচাইজ কৰি আছোঁ, মৰ্ণিং এক্সাৰচাইজটো বহুত শৰীৰৰ কাৰণে। তো মৰ্ণিং ভিউটো মোৰ কাৰণে বহুত ফেভাৰেট ভিউ হয়, কাৰণ মৰ্ণিঙত যিটো এটা ভিউ হয় সেইটো বহুত ভাল লাগে মোৰ। চ' ময়ো মৰ্ণিং উঠি ভাল পাওঁ। তো ইয়াতে গুৱাহাটী অহাৰ পিছত প্ৰথমতে মৰ্ণিঙত উঠিলোঁ, তাৰপিছত কি হ'ল, আকৌ ৰাতি দেৰিলৈকে শুৱা যায়, টোপনি মৰা যায়। তেতিয়া যদি আকৌ দেৰিকৈ টোপনি মৰা যায় তেতিয়া আকৌ মৰ্ণিঙত উঠাটো বিৰাট প্ৰব্লেম হয়। তো গাঁৱত থাকোঁতে বা ঘৰত থাকোঁতে ভাল আছিল, জল্দি খাইছোঁ, জল্দি সোনকালে শুই গৈছোঁ, কোনো প্ৰব্লেম নাই। ইয়াতে নিজে বনাওঁ, নিজে খাওঁ, এইখিনিতো অলপ এডজাষ্ট কৰিবই লাগিব এতিয়া। চ' মই খানাপাৰা পাই গ'লোচোন। নেশ্যনেল হাইৱেত যাম না নাই তাকে ভাবি আছোঁ। টেনশ্যন এটা অলপ আছে, কিয়নো টেনশ্যন থকাৰ কাৰণো আছে। ড্ৰাইভিং লাইচেন্সটো বনাব দিছোঁ, তো আহিয়ে পোৱা নাই। তে যাই চাওঁ, অলপ আগলৈ ঘূৰি আহোঁ। ড্ৰাইভাৰটো নিওঁ, বাকী আছে ভালে, অল গুড। চ'
এইটো মই মিৰৰ লুকিঙত চালোঁ যে কেমেৰাটো আছে না নাই, আকৌ পৰিয়ে গ'ল নেকি, চ' টেনশ্যন। LGBI এয়াৰপোৰ্ট 30 কিলোমিটাৰ, জালুকবাৰী 18 কিলোমিটাৰ। তো কোনফালেদি আহোঁ কি কৰোঁ এইটো আৰু ইমানখিনি আৰু ভবা নাই। ইউটাৰ্ণটো লৈ ল'লোঁ। তো ফাৰ্ষ্ট টাইম আজি মটো ব্লগিং কৰিব ওলাইছোঁ। তো একশ্যন কেমেৰা লৈছোঁ। তো এইটো দেখা পাইছে যে য'ত এইটো আছে এইটো একশ্যন কেমেৰা। তো এইটো কালি আহিছে। তো ৰাতি মই ফিটিং কৰিলোঁ, এডজাষ্ট কৰিলোঁ। তো এডজাষ্ট কৰি কিনে এতিয়া আকৌ মৰ্ণিঙত ভাবিলোঁ যে ইয়াৰ এটা টেষ্ট ড্ৰাইভ লোৱা যাওক, কেনেকুৱা হয়। তো এতিয়া মৰ্ণিং 6:07 হ'ল। তো মই মোৰ যিটো একশ্যন কেমেৰা আছে তো সেইটো লৈ মই টেষ্ট ড্ৰাইভৰ কাৰণে ওলাই আহিছিলোঁ। তো এইটো চাই আছোঁ, এইটো ৰেকৰ্ডিং হৈ আছে নেকি। তো হৈ থাকিলে ভাল। তো বাকী এইখিনি আছিল। তো আগলৈ ভিডিঅ'টো চায়ে থাকক।
আছে কিয়নো ভালকে এডজাষ্ট কৰিব পৰা নাই কেমেৰাটো, মানে আগত যিটো আছে কেনেকুৱা হৈ আছে ইমান নাজানো ঠিক। লৰি আছে এডজাষ্ট কৰি লওক আৰু চাই আছোঁ তাৰমানে যদি আকৌ এইটো ৰেকৰ্ড নহয় তেতিয়াহ'লে আকৌ এইখিনি এড কৰিব লাগিব আৰু এডিটিংটো ইমান এটা ভাল নহ'ব প্ৰথমতে কৈ দিছোঁ কিয়, কাৰণ তাতে হ'ল মোৰ লেপটপটো যিটো আছিল এইটো অলপ প্ৰব্লেম চলি আছে, কিবা ঠিক কৰিব দিছিলোঁ এইটো এনেও মোৰ পইচাটো গৈছে কিন্তু ঠিক কৰিব ঠিক তেনেকুৱা পৰা নাই, মানে মোৰ যেনেকুৱা লগা আছিল তেনেকুৱা কৰি দিব পৰা নাছিল সি। তো ইমান স্পীডতো নাযাওঁ, এইটো ডাইৰেক্ট জাষ্ট অলপ লাহেকৈ এনে বহাই থৈ দিছোঁ, যদি আকৌ পৰি যায় কেমেৰাটো তেতিয়া আকৌ প্ৰব্লেম হৈ যাব। তো অভাৰঅল ভিউটো কেনেকুৱা আহিছে মই নাজানো, তো কেমেৰা এংগেলটো অলপ ডাউন কৰি দিওঁ, তো এইবাৰে বা কেনেকুৱা আহি আছে। তো এইটো এটা টেষ্ট ড্ৰাইভিং হিচাপত ধৰি লওক, বাকী আৰু তেনেকুৱাই থাকিব। এইটো টেষ্ট ড্ৰাইভিং আছিল, মোৰো ড্ৰাইভিং আকৌ কেমেৰাটো এইটো টেষ্ট টাইপ আছিল। তো কেমেৰাটো লৈছোঁ মানে আকৌ তাৰমানে এটা চখ আছিল যে চাই থাকোঁ ইউটিউবত ভিডিঅ'বিলাক, তো যেতিয়া চাই থাকোঁ তেতিয়া ভাবোঁ যে নিজেও এটা কোনোবা দিন তেনেকুৱা এটা চেনেল খুলিম, তো ব্লগাৰ এটা ব্লগ কৰিম, তো তেনেকুৱাকৈ ইচ্ছা আছিল। তো সেই ইচ্ছাটোৱে লৈ আজি আগুৱাই গৈ আছোঁ। এইটো হ'ল একেবাৰে লাহে লাহে পাৰ হ'ব লাগিব, কিয় জানেনে, কাৰণ মোৰ যিটো আগত আছে এইটো যদি বাইচান্স আকৌ পৰি যায় মোৰ বহুত উল্টা লাগিব, মানে বহুত লছ হ'ব মোৰ। তো আগত যিটো আছে এইটোতো মোবাইল, এইটো দেখাই পাই আছে, মোবাইলৰ কেমেৰা দি ৰেকৰ্ড কৰি আছোঁ, বেছি স্পীডত নাযাওঁ। তো আগতে মোবাইলটো তাতে মই হেণ্ডেলত, মানে মোৰ তেনেকুৱা এটা ব্লগাৰৰ হিচাপত মানে সেই এটা আছিল ষ্টেণ্ড আছিল, তো সেইটো ষ্টেণ্ডটো মই ফাৰ্ষ্ট কৰি কিনে হেণ্ডেলত লগাই থৈ দিছোঁ আৰামছত। এতিয়া তাতে আছে, লৰি আছে।
What we do here is go back. গান গাইছিলোঁ চ' গান মোৰ শুনিব নালাগে কাৰণ এই গান শুনিলে মানে আকৌ আৰু কি যে আহিব আৰু ক'ব নোৱাৰোঁ আৰু মানে গানটো গানেই আৰু যেনেকৈ হ'ল আমি হ'ল বাথৰুম ছিংগাৰ মানে বাথৰুমত যেনেকৈ অকলে থাকি গা ধুৱাই চ' তেনেকৈ আমাৰ নিজৰ গান আমি নিজে শুনো বাথৰুম ছিংগাৰ মানে কি মানে হ'ল অকল বাথৰুমটো অকলৰ কাৰণে তাতেতো দুটা নোসোমায় তো সেইকাৰণে যেনেকুৱাই হওক নিজৰ গান নিজে শুনি থাকোঁ সেইকাৰণে সিহঁতক বাথৰুম ছিংগাৰ বুলি কোৱা হয় আই থিংক চ' মই ভাবোঁ এইটো তো মোৰ বেছি দূৰ নাই মই এতিয়া লেপ লোৱাৰ পিছত মোৰ এতিয়া ৰুমটো তাতে মানে ৰুমটো পোৱাৰ আগতে চ' তাতে কিবা অলপ খাই লওঁ বুলি ভাবিছোঁ তো বাকী অভাৰঅল ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবই কিন্তু কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ নাইয়ে প্ৰথম চ' ছাবস্ক্ৰাইব কৰি চেনেলটো অলপ গ্ৰ' কৰক তো ফাৰ্ষ্ট অফ অল অভাৰঅল ভিডিঅ' কেনেকুৱা আহিল তো সেইটোও কমেণ্ট কৰি জনাব প্ৰথম ব্লগাৰ হিচাপত তো মই কেনেকুৱা ৰাইড কেনেকুৱা কৰিছোঁ এইটো মেটাৰ নিদিব কাৰণ ৰাইড মোৰ ভাল হোৱা নাই মই জানো কাৰণ মই ড্ৰাইভিঙত তেনেকুৱা এক্সপাৰ্ট নহয়